হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? মোৰ ভালেই। মই বন্দিতা আপোনালোকক মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি পিছফালে দেখি গম পাইছে আমি ক'লৈ আহিছোঁ। আমি আহিছোঁ হনুমান মন্দিৰ। হনুমান মন্দিৰ এতিয়া আমি চাকি তাকি জ্বলাই হৈ গ'ল, ওলাই আহিছোঁ। ইয়াত দেখিছে আপোনালোকে আমাৰ আহিছে লগত। আৰু ৰং দিছে নেকি, অলপ মেৰামতি কাম চলি আছে ইয়াত। মন্দিৰৰ পৰিৱেশটো চাগে বহুত ধুনীয়া আৰু পজিটিভ ফিল আহে, মানে পজিটিভ ভাইবছ আহি থাকে। বহুত শান্ত আৰু ইয়াতো চাওক, এজোপা ইমান ধুনীয়া লাগিছে ফুলজোপা, ফুলি আছে ধুনীয়াকৈ। এপাহ আপোনালোকক দিছোঁ দেই, এপাহ লওক। ফটো মাৰি আহিলোঁ। ফটো মাৰি অহাৰ পাছত দেখিছে চাৰিওফালৰ পৰিৱেশটো একদম শান্ত নিজান এৰিয়া। ইয়ালৈ আহিলে বহুত পজিটিভ ভাইবছ আহে। আপোনালোকো আহিব, মনৰ আশা সকলোবিলাক পূৰ্ণ হ'ব। এয়া টুলুকা বা আমাৰ মন্দিৰ এতিয়া বন্ধ কৰিলে। পূজাৰীজন 12টা বজালৈকে থাকে। তাৰপাছত 12টা বজাৰ পাছত মানে ঘৰলৈ যায়গৈ, যিহেতু ওচৰতে ঘৰ। আৰু তাৰ অলপ পাছতে আহে আৰু মানে গধূলি সময়ত আহে আকৌ চাকি লগাবৰ বাবে। বহুতকেইটা কালাৰ আছে। দাদাহঁতে ফুলৰ ডাল আনি দিছে, এয়া দেখিছে। এয়া Two hours later. বিহু কেনেকৈ চলিছে? চলিছে আৰু ভালে ভালে। অঁ, সকলোলৈকে শুভেচ্ছা থাকিলে বিহুৰ সকলোলৈকে। এইবোৰ কি বনাইছা? এয়া লস্কৰ হৈছে, এয়া মালপোৱা এয়া মানে বনাম আৰু ৰাতি হৈছে। দেখিছে মোৰ লগত কোন কোন আছে। এয়া আমি এতিয়া ৰাতি হ'ল। দিনত হনুমান মন্দিৰলৈ গৈছিলোঁ, সেয়া ভিডিঅ' দেখিছে আপোনালোকে। এতিয়া আমি মাঘৰ বিহুৰ মেজি আজিৰ পৰা খাবলৈ লৈছোঁ, মেজি ভোজ। আজি খানাটো কিহে হ'ব কৈ দিয়া। অঁ, আচলতে কালিৰ পৰা খাইছোঁ আমি, কিন্তু ভিডিঅ' মানে আজিহে গৈছোঁ, গতিকে আপোনালোকে চাই যাব। গতিকে ব'লক তেনেহ'লে মেজি ঘৰলৈ। খানাৰ আয়োজন চলিছে। এয়া দীপ্তি বমা দেখিছে বহি আছে। এয়া আমাৰ বমা।
বিহু পিঠা খুন্দিলে নে অঁ কি বনালে অঁ চলিব তেনেহ'লে ভালেই চলিব তেনেহ'লে অঁ যাম অঁ নিশ্চয় যাব মোৰ ছাবস্ক্ৰাইবাৰসকল যাব দেই বিহু খাবলৈ অঁ গাই দে ধুনীয়াকৈ গাই দে অঁ অঁ কালি আপোনালোকে দেখিলে আমি কেনেদৰে মেজি খালোঁ আজিও খানা খোৱা হ'ব এতিয়া আমি যাবলৈ ওলাইছোঁ দেখিছে স্কুটি লৈ আছোঁ এতিয়া যাবলৈ ওলাইছোঁ টুলুকা বাক ঘৰত থ'বলৈ গতিকে ব'লকচোন কি হয় আপোনালোকক দেখুৱাই যাম আমি এতিয়া যাবলৈ ওলাইছোঁ গাড়ী উলিয়াইছে ষ্টাৰ্ট দিছোঁ আৰু ব'লক গৈ থাকোঁ এয়া আমাৰ মাধুৰ্য দাদা ৰৈ আছে ওলাইছে আমি পালোহি এতিয়া পাইছোঁ ডাৱৰ আজি পৰিৱেশটো বহুত ধুনীয়া ডাৱৰ পুৰা দিছে আমি মধুৰি দুটা খালোঁ কৰি আছিলে আমাক ধৰিছিলে নহয় অলপতে বাচি আহিছোঁ আৰু চিনাকি মানুহ আছিলে গতিকে আপোনালোকেও চিনাকি মানুহ ৰাখিব নেকি আমাৰ বাৰু লাইচেঞ্চ চব আছে তথাপি আহি আমাৰ গধূলিয়ে হ'লহি দেখিছে বাহঁতৰ ঘৰৰ পৰা আহি পালোহি এতিয়া বহি আছোঁ আকৌ কালি জুইৰ ওচৰত বহি আছে এনেকৈ খানা আয়োজন হোৱা নাই এতিয়ালৈকে হ'ব আৰু মানে বমাহঁত আহিব আৰু এতিয়া সেইটো ডিপুৱে মই জুই শেষ লৈছোঁ কৈ দে সকলোলৈকে মাঘ বিহুৰ শুভেচ্ছা থাকিল আমাৰ ঘৰলৈ বিহু খাবলৈ আহিবা দেই কৈ দে আজিলৈ তেনেহ'লে ভিডিঅ'টি ইয়াতে সমাপ্ত কৰিলেকে পুনৰ এবাৰ মাঘ বিহুৰ অশেষ শুভেচ্ছা জ্ঞাপন কৰিলোঁ মেজিৰ জুয়ে যাতে সকলোৰে জীৱনলৈ পোহৰ আনক সকলোৰে জীৱন উজ্জ্বল কৰি তোলক তাই কামনা কৰিলোঁ ভিডিঅ'বোৰ চাব দেই লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বাই বাই